এয়া কড়াই ভাজিবৰ কাৰণে বৰা চাউল আৰু বৰা চাউলখিনি আচলতে ধুই এনেকৈ গামোচাত দি অকণমান ৰদাব লাগে পানীটো সৰিবৰ কাৰণে। এয়া চাওক পদ্ধতি, এয়া ষ্টেপ বাই ষ্টেপ মই দেখুৱাই আছোঁ। এয়া বৰা চাউল, এইবিলাক কড়াইৰ লগত মিক্স দিব লাগিব কেইবাবিধো মাহ। এয়া চব মাহ মিক্স কৰি আছে। ইয়াত 3 বিধ মাহ মিহলাই এতিয়া ধুই পেলাই ৰ'দত দিব। কি দিলি? মুগ পেলাই মুগ মাহ, মাটিমাহ আৰু কুঠি পেলাই 3 বিধ কাৰাই ভাজিব। কাৰাইৰ লগত মিক্স দিব। আৰু সেইটো এইকেইটা কি? কুঠি পেলাই চেপটা গেলা আৰু সেই বেলেগকেইটা বাকীকেইটা মুগ এলাই একটা মুগ 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 দালি সোণা মুগ, এটা কাৰাই দিয়া সোণা মুগ, প্ৰসাদত দিয়া নহয়। এইবিলাক বেলেগ মুগ থাকে, এতিয়া সোণা মুগ কয়, সৰু সৰু বেছি। প্ৰসাদত দিয়া মুগটা বেলেগ দেখে, প্ৰসাদত কাৰাই দিয়াটা বেলেগ মুগ, এটা সোণা মুগ কয়। এই 3 বিধ তেতিয়া যে মিক্স কৰা হৈছিলে, 3 বিধ কড়াই ভাজিবৰ কাৰণে আচলতে কড়াইৰ লগত মিক্স দিব লাগিব। আচলতে কড়াই খাবলৈ যিমান টেষ্টি হয়, বনাবলৈও অকণমান কষ্ট আছে, বহুত কিবা কিবি মিক্স কৰিব লাগে আচলতে, সেইকাৰণে টেষ্টি হয়। এয়া চাওঁ, এই যে কালাই 3 বিধ আছে আৰু এইখিনি ধুই প্ৰথমতে ৰ'দত শুকুৱাই ল'ব লাগিব। এয়া ৰ'দত দিয়া হৈছে। এই বালিখিনি যে দেখিছে, এইখিনি ঘৰ বনোৱা বালি আৰু ধুই পেলাই শুকুৱাব দিছে। আৰু ইয়াতে আচলতে কড়াই ভাজিব, বালিত ভাজিলে কড়াইবিলাক ভাল হয়, ফুটে আৰু তলত নালাগে। এয়া চাওক, বালিখিনি আনি কেৰাহীত দিলে আৰু ইয়াতে চাউল এতিয়া অলপমান দিব লাগে, বেছিকৈ দিব নালাগে। বালিখিনি গৰম হোৱাৰ পিছত চাউল তাতে দিলে, আধা বাতিকৈ দিলে, আচলতে বেছিকৈ দিব নালাগে বুলি কৈছে। কাৰণ বেছিকৈ দিলে কি হ'ব, আপোনাৰ নুফুটিব। কাৰণ প্ৰধান কথা, কড়াইবিলাক যদি ধুনীয়াকৈ ফুলি উঠে তেতিয়াহে খাবলৈ টেষ্টি হয়। আৰু সেইকাৰণে এনেকৈ তাৰপিছত ভাজি থাকিব লাগিব কিছু সময়। চাউলখিনি দিয়া পাত্ৰটো দেখিলেনে বাৰু? এয়া হ'ল মাটিৰ পাত্ৰ, আৰু পাত্ৰটো খোলা বুলি কয়। আচলতে এইটো মাটিৰ পাত্ৰ হয়, আৰু কড়াই ভাজিবলৈ আচলতে এইটো পাত্ৰ ব্যৱহাৰ কৰিব লাগে। আৰু চাউলখিনি লাৰি থাকিব লাগে বাঁহৰ নতুন বাঢ়নীৰে, তেনেকুৱাকৈ আচলতে লাৰিব লাগে। কাৰণ আপুনি হেতাৰে কিন্তু লাৰিব নোৱাৰে, লাগিবই বাঁহৰ বাঢ়নী। চাওকচোন চাউলখিনি কিমান ধুনীয়াকৈ ফুটিছে। এইখিনি হ'ল বালিৰ লগত দিয়ে। আচলতে বালিৰ লগত নিদিলে কি হ'ব, তলত লাগি যাব, চাউলবিলাক নুফুটিব। সেইকাৰণে বালিৰ লগত দিয়ে এইখিনি বালি। ইয়াতে আৰু বুট দিব পাৰি ভাজি, বাদামো দিব পাৰি, কিন্তু আচলতে এনেই ভাল লাগে, বেছি মানে বুট দিলে কৰ্কৰীয়া হৈ যায়। আৰু ইয়াতে তেল সানি গৰম চাহৰ লগত মাৰি দিয়ক, আৰু কি মজা। আপোনালোকে খাই পোৱা নাই যদি আমাৰ ঘৰলৈ আহিব খাবলৈ। নিমখ ইয়াতে মিক্স কৰা হ'ব। কাৰাই বুলি কয় আমাৰ ইফালে, আচলতে এনে লিখিতভাৱে মাহ কৰাই। আৰু যিহেতু ইয়াতে মাহ আৰু আটকৰাই বুলিও কয় ইফালে, আমাৰ ইফালে আটকাৰাই বুলিও কয়। আচলতে ইয়াতে 8টা বস্তু মিক্স কৰিব লাগে, সেইকাৰণে আটকাৰাই বুলিও কয়। এতিয়া ঠাই বিশেষে আচলতে নাম বেলেগ বেলেগ হয়। 8 বিধ বস্তু ইয়াতে থাকে আচলতে। এতিয়া আৰু তিল দিয়া হ'ব, তিল এয়া চাওক, তিলখিনি অকণমান গৰম কৰি দিব লাগিব। তিল ফুটিছে, চাওক তিলখিনি অকণমান ভজাৰ পিছত তাতে একেবাৰে ঢালি দিয়া হ'ব। একে ঢালি দিয়া নহ'ব, চালব লাগিব, কিন্তু বালিত এইখিনি যিহেতু বালিত
ভাজা হয় আপোনালোকে দেখিছে প্ৰথমতে বালিত ভাজিছে সেইকাৰণে ভালকৈ অকণমান চালি ল'ব লাগে যাতে বালি নাথাকে আৰু নাথাকেই তথাপি ভালকৈ চালি দিব যিমান তেতিয়া আৰু সন্দেহ দূৰ হ'ব তাৰপিছতহে তিল সানা হ'ব তিল ইয়াতে ঢালি দিয়া হ'ব